হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক HS ফাৰ্ষ্ট ইয়াৰ প্ৰি ফাইনেলৰ ইংলিছৰ কিছুমান কুৱেশ্যন এনচাৰ কৰি দিম। তোমালোকে এইবোৰ নোট কৰি ল'বা, ঠিক আছে? আৰু তোমালোকৰ ফাইনেলৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই যাবা। প্ৰথমে তোমালোকক এই লাষ্টৰ পৰা দি আহিম, ঠিক আছে? তোমালোকে চাই যাবা। এইটো দিম, তাৰপিছত এইটো দিম, চাবা তোমালোকে, আৰু এইটো দিম, তোমালোকে চাবা, ঠিক আছে? এইটো দিম, এইটো আহি আছে পৰীক্ষাত, ঠিক আছে? এইটো চাই থবা। তোমালোকে 223 ফাইনেলৰ কাৰণে চাব পাৰা, ঠিক আছে? চোৱা তোমালোকে ভিলেজাৰ্ছ বিকাম ৰাংগা, ঠিক আছে? তোমালোকে বুজ নাপালে মেছেজ কৰিবা, ঠিক আছে? এভৰিৱান, এইটো চিটি হয়, ঠিক আছে? এইটো তোমালোকে পঢ়িবা। আইনষ্টাইনৰ এটা আছে, ঠিক আছে? এইটো চাই থবা, খুব ইম্পৰ্টেণ্ট হয় এইবোৰ। সেকেন্ডলি এইটো লাৰ্নিং এডুকেশ্যনছ, ঠিক আছে? 3 নম্বৰটো চোৱা তোমালোকে। তোমালোকৰ সন্মুখত যদি কুৱেশ্যন পেপাৰটো আছে তেনেহ'লে সেইটো চাই ল'বা, ঠিক আছে? একেই প্ৰি ফাইনেলৰ তোমালোকে চাবা। তোমালোকে এইবোৰ নিজৰ নিজৰ বহীত নোট কৰি তাৰপিছত মুখস্থ কৰিবা, ঠিক আছে? তোমালোকে চোৱা। ভিডিঅ'টো পজ কৰি নাইবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, ঠিক আছে? এইটো চোৱা তোমালোকে। Describe the childhood days spent villagers another with his grandmother. এইটো চোৱা। নেৰেটৰ এইটো হয়, ঠিক আছে? গ্ৰেণ্ডমাদাৰ এট হয় এইটো। স্টাডিজ সাপোর্টিস হয় এইটো, ঠিক আছে? ক্যারিট 5 নম্বৰটো চোৱা। এইটো আহি আছে, এইটো তোমাৰ সাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তোমালোকৰ আৰু এটা যে ইংৰাজী বহি আছে সেই বহিটোৰ পৰা এইটো কুৱেশ্যন আহিছে, তোমালোকে চাই থবা। সেই বহিটোৰ পৰা আহিছে, এইটো কিন্তু কমন কুৱেশ্যন, ঠিক আছে? তোমালোকে এইটো চাই থবা। ডিফৰেষ্টেশ্যন, এট্ৰাকটিভ এইটো, ঠিক আছে? ড্ৰাউটছ এইটো, আৰ্থকুৱেকছ মানে কি ভূমিকম্প জানাই তোমালোকে। নেচাৰ চাইলেন্স ৰিলেশ্যনশ্বিপ তোমালোকে তোমালোকেতো পঢ়িব জানাই, ঠিক আছে? ফৰগিভনেছ এইটো, সেনচিটিভ এইটো, ঠিক আছে? তোমালোকে মাত্ৰ নোট কৰি পঢ়িবা। তোমালোকে চোৱা, এইটো দিলোঁ মই তোমালোকক, ঠিক আছে? আজি এইখিনিয়েই। তোমালোকক নেক্সট ভিডিঅ'ত মই এইটো দিম, ঠিক আছে? এইটো তোমালোকে চাবা, আৰু ইফালৰ কেইটা দিম চোৱা তোমালোকে। নেক্সট ভিডিঅ'ত এইটো দিম, তলতটো দিম, ওপৰতটো দিম, ঠিক আছে? তোমালোকে চাই থবা।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, লাইক কমেণ্ট কৰিবা ভাল লাগিলে, ঠিক আছে? ভাল থাকিবা।